মই আজি আপোনালোকক মোৰ পুৰণা ঘৰখন দেখাম, য'ত নেকি মোৰ বহুতো আচলতে স্মৃতি জড়িত হৈ আছে আৰু এইখনেই হ'ল মোৰ সেই পুৰণা ঘৰখন। নমস্কাৰ, অন্য এটা ব্লগৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গাঁৱৰ হাঁহি। তেন্তে ব্লগ পলম নকৰি আজি ব্লগটো আৰম্ভ কৰোঁ। মোৰ পিছফালে থকা এইখনেই ঘৰ হৈছে মোৰ নতুন ঘৰখন আৰু এই ঘৰটো আচলতে বনোৱা আজি প্ৰায় 5 বছৰমান হৈছে, কিন্তু কাম এতিয়াও বহুত বাকী আছে। আপোনালোকে চাওক, দেখিবলৈ পাইছে যে প্লাষ্টাৰ হোৱাই নাই। কিন্তু এই ঘৰখনলৈ আচলতে অহাৰ আগত আমাৰ ঘৰত যেতিয়া আচলতে কাৰেণ্ট নাছিলে, আমি যেতিয়া চাকিৰ পোহৰত পৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ বহুত আচলতে কষ্টৰ মাজেৰে, কিন্তু সেই ঘৰখন এইখন নাছিলে। সেইখন ঘৰ আছিলে এইখন মোৰ পিছফালে থকা। এইটো ঘৰতে আচলতে বহুত স্মৃতি জড়িত হৈ আছে আৰু আমাৰ এই ঘৰখনৰ সন্মুখতে আছে এখন সৰু গাৰ্ডেন, যিখন গাৰ্ডেন নেকি মোৰ মা দেউতাই আচলতে চোৱা চিতা কৰে। আৰু চাওক যে এতিয়াও কাম বহুত বাকী আছে আৰু সেইটো মোৰ আচলতে গেৰেজ হয়। এইখিনিতো এখন গাড়ী আছিলে, কিন্তু মানে বৰ্তমান নাই। কিয় নাই আপোনালোকক মই বেলেগ এটা আচলতে ভিডিঅ'ত ক'ম। আৰু আগফালে আছে এখন সৰু চোতাল, য'ত নেকি এখন ডাঙৰ বিয়া আৰামত হৈ যাব। আৰু ওচৰতে আছে এইটো এটা ভঁৰাল, য'ত নেকি 1 বছৰ ধান পূৰা সম্পূৰ্ণ ইয়াতে আচলতে জমা হৈ থাকে। আৰু এইবিলাক আছে আমাৰ ঘৰত ছাগলী, এই নাম কলি, এই নাম বগী, আৰু এইজনী হৈছে গৰু। আৰু আচলতে যিজনী গৰুৰ এতিয়া এটা নতুনকৈ পোৱালি জন্ম হৈছে। আৰু এটা ঘৰ আপোনালোকক দেখাইছোঁ, সেইটো ওচৰতে আছে। এইটো হৈছে আমাৰ ছাগলী ঘৰটো, কিন্তু ছাগলী ঘৰটো এনেই ওপৰত হ'ব লাগে। এতিয়া বৰ্তমান বাৰু তলতে আছে ঘৰটো। আৰু আমাৰ যিটো আচলতে পুৰণা পুখুৰীটো আছিলে, সেইটো আপোনালোকক এতিয়া মই দেখাই আছোঁ। আমাৰ আগতে যিটো আচলতে পুৰণা পুখুৰী আছিলে, ইয়াতে আমি আকৌ গা পা ধোওঁ আৰু ইয়াৰ পৰাই আপোনাৰ খোৱা পানী আমি আগতে ইউজ কৰোঁ। কিন্তু এতিয়া বাৰু আমাৰ আপোনাৰ মটৰ হ'ল। আৰু সেইটো যিটো ঘৰ আপোনালোকে দেখিবলৈ পাইছে, সেইটো আমাৰ অকণমানি এটা ব্ৰইলাৰ ঘৰ, মানে য'ত নেকি 100টা ব্ৰইলাৰ আৰামত পুহিব পাৰি। এতিয়া যাওঁ ব'লক, আমাৰ পদূলিটো অকণমান দেখাবলৈ চেষ্টা কৰোঁ। এইটোৱে হৈছে আমাৰ ঘৰৰ সন্মুখৰ পদূলিটো। চাওক আচলতে কিমান দীঘল ঘৰৰ সন্মুখত আছে। আৰু ইয়াৰ আচলতে কাষে কাষে প্ৰায় 135 জোপামান সাঁচি গছ আছে। আচলতে যি কেইজোপা সাঁচি গছ নেকি মই বেছি এটা ভাল কাম কৰিম বুলি থোৱা আছে, কিন্তু কি হয় গম নাপাওঁ। আৰু এইটোতো আপোনালোকে গম পায়ে যে মোৰ ব্লগত দেখাইছিলোঁ যে ৰাস্তাটো আহিলে আচলতে বহুত মানে আপোনাৰ বোকা চোকা হৈ যায় আপোনাৰ গাড়ীখন আহিলে, সেইকাৰণে অকণমান মানে খেলি দিয়া হ'ল। আৰু আমাৰ ঘৰৰ সন্মুখতে এজোপা মানে গছো আছে, আহঁত গছ। চক সেইজোপা আহঁত গছ, আৰু মজা মানে এটা মানে ভিউ আহে। আৰু চাই লওক গাঁৱৰ একদম কি ধুনীয়া পৰিৱেশ, দেখিছেনে? কি ধুনীয়া এটা গাঁৱৰ পৰিৱেশ। আৰু এনেকুৱা ধুনীয়া গাঁৱৰ আচলতে পৰিৱেশতে মই থাকোঁ। আৰু আচলতে বেয়া নালাগে বাৰু মানে গাঁৱৰ পৰিৱেশটো, কিন্তু কিছুমান অসুবিধা হয়। ধৰি লওক মানে বস্তু পাতিবিলাক ওচৰত পোৱা নাযায়, অকণমান আঁতৰলৈ যাবলগীয়া হয়। এতিয়া তেতিয়াহ'লে ব'লক আমাৰ পুৰণা ঘৰখনৰ এতিয়া কি অৱস্থা হৈ আছে আপোনালোকক মই দেখাই আছোঁ। ব'লক বন্ধুসকল, এতিয়া চাই লওঁ আমাৰ পুৰণা ঘৰখন আচলতে কি অৱস্থা হৈ আছে। আৰু এইখন ঘৰতে আমি বহুকেইটা আচলতে বসন্ত পাৰ কৰি আহিছোঁ। আৰু এইটোৱে আমাৰ আছিলে আগৰ পুৰণা ঘৰটো। চক কি অৱস্থা হৈ আছে চক। এতিয়া ইয়াত থাকে কেৱল খৰি আৰু অলাগতিয়াল কিছুমান মানে বস্তু, এইবিলাককে ইয়াত থোৱা হয়। আৰু এইটো ৰুমতে প্ৰথম যেতিয়া মই আচলতে মানে বিয়া পাতিছিলোঁ নহয়, সেইটো ৰুমতে আছিলোঁ। আৰু সেইফালে আছে আমাৰ আপোনাৰ গোহালি ঘৰটো, আপোনালোকে দেখিবলৈ পাইছে। আৰু পিছফালে আছে এইটো আমাৰ পাকঘৰটো, একদম অৱস্থা বেয়া হৈ আছে। চক পাকঘৰৰ অৱস্থা বেয়া হৈ আছে, মানে মেইন আপোনাৰ ঘৰটোকে কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, আৰু পাকঘৰৰ কামটো সম্পূৰ্ণ হ'বলৈ আছে। আৰু এটা বস্তু আপোনালোকক মই দেখাইছোঁ, এইটো আমাৰ পুৰণা আপোনাৰ দমকলটো আছিলে। এইটো আমাৰ পুৰণা দমকলটো আছিলে। এতিয়া বাৰু আমাৰ ঘৰত মানে যিহেতু মটৰ হ'ল, সেইটো ইমান পানী ইউজ কৰা নহয়। আৰু এইকেইটা যে লাগি আছে, এইকেইটাক যদি কোনোবাই আপোনালোকে চিনি পাইছে, তেতিয়াহ'লে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, সেইকেইটা আচলতে কি হয়। আৰু সেয়াই আৰু এখন ঘৰতে প্ৰায়
মানে বহুকেইটা বসন্ত আপোনাৰ পাৰ কৰিছোঁ এখন ঘৰতে। এতিয়া ইয়াত আপোনাৰ খৰি চৰি আপোনাৰ থোৱা হয়। আৰু আমাৰ পিছফালে আছে এই বাৰীখন দেখিছেনে, পিছফালে আছে একদম বাৰীখন। আৰু আপোনাৰ তামোল গছো আছে, কিন্তু তামোল গছৰ মানে এতিয়া গোটেই কেৰ্কেটুৱা আৰু আপোনাৰ বান্দৰৰ উৎপাতৰ কাৰণে ইমান মানে আপোনাৰ তামোল মানে পোৱা নাযায়। কিন্তু আগতে আমি প্ৰায় তামোল মানে বিক্ৰী কৰি আমি মানে যিখিনি আচলতে খৰচ সেইখিনি আমি উলিয়াইছিলোঁ। আৰু আচলতে গোহালি ঘৰটো অকণমান মানে ভাল হ'ব লাগিছিলে বাৰু, কিন্তু কি কৰিব এনেকৈ আছে এতিয়া। আৰু এতিয়া যিহেতু ইমানো গৰু নাই, এজনীয়ে গৰু আছে। আৰু এইটো আমাৰ হৈছে খেৰ ঘৰ, আৰু এইটো খেৰ ঘৰত আমাৰ গৰুৱে খাব পৰাকৈ পৰ্যাপ্ত পৰিমাণে আচলতে খেৰ আছে এইটো ঘৰত। আৰু মোৰ আগতে মানে ব্ৰইলাৰ যিটো ঘৰ অথনি আপোনালোকক মই দেখাইছিলোঁ, এইটো ঘৰ আচলতে এইখিনি আছিলে, কিন্তু এইখিনি মানে আপোনাৰ কিবা কাৰণত আপোনাৰ মানে তালৈ নিয়া হ'ল। কিন্তু বাৰীখন চাওক, বাৰীখন আচলতে বহুতেই ডাঙৰ, কিন্তু একো মানে শাক পাচলি নহয়। এইটো কাৰণে নহয় কাৰণ বহুত বান্দৰৰ উৎপাত। এতিয়া কওক যে আচলতে আমাৰ পুৰণা ঘৰখন মানে দেখি কেনেকুৱা লাগিছে। আৰু আজিলৈ ইমানতে ব্লগটো সামৰিছোঁ। কোনোবা যদি নতুনকৈ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। আৰু সদায় মোক আচলতে উৎসাহ দি যাব, যাতে মই নতুন ব্লগ আপোনালোকৰ কাৰণে আনিব পাৰোঁ। বাই।